গোটেই ৰাতিটো চিঞৰি আছে ক'ৰ পৰা আহিছে মানে তহঁতে কমাৰে হাতৰি যায় ইয়াৰ পৰা ঘপিয়াই মাৰি মই তহঁতে কমাই মাৰি শেষ কৰি পেলাও মনত থাক দেখা ছাৰ এইজনী গোটেই ৰাতিটো চিঞৰি আছে এতিয়াও চিঞৰি আছে যিনো এনে ব্যৱস্থা এটা নকৰে চাওক সেইবোৰ কামেই মই কৰি আছোঁ তাইক আজি কোৰ্টত হাজিৰ কৰাই জেললৈ পঠিয়াই দিয়াৰ ব্যৱস্থা কৰিম তাকে মই এইবিলাক লিখালেখি কৰিছোঁ বুজিছে অকণমান ধৈৰ্য ধৰক আৰু অলপ পিছতে তাইক পঠিয়াই দিয়াৰ ব্যৱস্থা কৰিম সোনকালে কওক ছাৰ পিছে হুজুৰ মই কোৱা কথাটোৰ উত্তৰ নিদিলে দেখোন তাইনো এনেকৈ চিঞৰ বাখৰ কৰি কিয় আছে শুনিব বিচাৰিছে শুন তেন্তে কওক তাই আৰু মা এই দুজনীয়ে ঘৰৰ মানুহ তাই আচলতে বেয়া আছিল কালি কিন্তু পাৰ্টিটো মজা লাগিলে একদম মানে কেপি চেপি কিবা আছে নেকি এই নাইও এই আকৌ দোকান নাই দোকান লৈ ল'বি দে দোকান এইখিনি আছে ঐ তোৰ বস্তু আহি গ'ল তই কথা পাত বুজিছ ঐ দেব আমি আগত যাম পাত হ'ব দে এনজয় কৰ ৰশ্মি মই কোৱা কথাটো কি ভাবিলি মইতো কিমানবাৰ ক'ব লাগে তোৰ এই ভালপোৱাৰ প্ৰস্তাৱ মই সমৰ্থন কৰিব নোৱাৰোঁ ঘৰত মা অকলে আৰু এইটো সময়ত মই এইবিলাক একো ভাবিব নোৱাৰোঁ ৰশ্মি শুনচোন একেখিনি কথাকে মই তোক আৰু কিমানবাৰ ক'ব লাগে মাজনী অঁ ক'ত যোৱা মা এই গোটৰ মিটিং আছে অ' কেতিয়া আহিবা মা 1-1.5 ঘণ্টামান লাগিব সোনকালে আহিবা মই ঘৰত অকলে থাকিম নহয় অঁ হ'ব দে মই যাওঁ হা কি হ'ল দোষ ইমান এটা সৰু কথাত তই ইমান টেনশ্যন খাই থাকিব লাগেনে তাই মোৰ কাৰণে সৰু কথা নহয় ঐ কোন যদি চিধা আঙুলিৰে ঘূণ ওলায় তাক 13 আঙুলি ব্যৱহাৰ কৰিব লাগে বুজিছ মানে কৈ দে তই এইখিনি ভালকৈ চাফা কৰিবি মই দীপালীহঁতৰ ঘৰৰ পৰা আহোঁ সোনকালে আহিবা অঁ হ'ব দে ভালকৈ চাফা কৰিবি দেই হ'ব দিয়া মই কোৱা কথাটো তই একো নকৰিলি যা কেলে কিয় আহিছ তই মোৰ কথাটো কি ভাবিলি মই আৰু কিমানবাৰ তোক ক'ব লাগে মোক তেনেকৈ কোৱাত নাই বল বল কি কৰিম দৰা এৰি দে বুলি কৈছে নহয় মই চিঞৰি দিম এতিয়া এৰি দে বুলি কৈছে নহয় এৰি দে ক'ত যাবি ক'ত পাতিছ মোক আজি
কিমান ক'ব লাগে এই মনে মনে থাক